নমস্কাৰ আসাম জব ফোকাস চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি এটা ST P আৰু SC DEE LPৰ কাট অফ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ, য'ত LP আৰু LP সেকশনত ST P আৰু SCৰ কিমান কাট অফ যাব আৰু কিমান তললৈ নামি আহিব। চাওক, আমি এইটো এনালাইসিস কৰাৰ আগতে প্ৰথমতে আমি জানি ল'ব লাগিব যে SC আৰু STP প্ৰাৰ্থীৰ সংখ্যা মুঠ কিমান আছে, এইটো আগত ভালদৰে জানিব লাগিব। সো যেহেতু এইবুলি সিটেট প্ৰাৰ্থীসকলক অলৰেডি এপ্লাই কৰাৰ সুযোগ দিছে, তো আমি সিটেট প্ৰাৰ্থী পাছ কৰা কিমান আছে এইটো আগত জানিব লাগিব। যেহেতু 2019 বৰ্ষত সিটেট সকলক 2020 বৰ্ষৰ আবেদন কৰাৰ সুযোগ দিছিলে, কিন্তু 2021 বৰ্ষৰ পৰা এইটো সুযোগ দিয়া হোৱা নাছিলে। দুটা ফেজত সিটেট সকলক আবেদন কৰাৰ সুযোগ দিয়া নাছিলে। সো সেই ক্ষেত্ৰত সিটেট প্ৰাৰ্থী কিমান সংখ্যক মানে বহি আছে বা পাছ কৰি থৈছে, যিসকলে নেকি মানে অসম চৰকাৰৰ আণ্ডাৰত DEE ভেকেঞ্চিত এপ্লাই কৰিব পৰা নাছিলে। তো সিটেট টোটেল প্ৰাৰ্থী কিমান আছে? দুটা বছৰত ৰৈ যোৱা সিটেট প্ৰাৰ্থীৰ সংখ্যা মিনিমাম বা ম্যাক্সিমাম যিখিনি আমি কম SC আৰু ST প্ৰাৰ্থীৰ সংখ্যা আছিল প্ৰায় 700। SC আৰু STP প্ৰায় 700 আছে। দুটা মানে ইয়াৰত ৰৈ যোৱা SC আৰু STP। চ' কাৰণ যেতিয়া অসম চৰকাৰে সিটেট এলাও কৰা নাছিলে, তেতিয়া বহু সংখ্যক প্ৰাৰ্থী সিটেট দিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিলে, কাৰণ সিটেটক অসমত এলাও নকৰে। সেইকাৰণে মেক্সিমাম কেণ্ডিডেটে সিটেটত বহিব খোজা নাছিলে। চ' অসম চৰকাৰৰ অধীনত যিটো অসম টেট, ইয়াৰ ওপৰত বহুত মানে ষ্টাডি কৰিছিল বা 2021 বৰ্ষত আকৌ অসম টেটত উত্তীৰ্ণ হৈছিল। চাওক, এতিয়া কথাটো হ'ল 2021 বৰ্ষৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল যোৱা 14 মে 2022ত যিটো নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল, তাতে অসম চৰকাৰৰ অধীনত যিটো টেট অনুষ্ঠিত কৰিছিল অসম টেট, তাতে SC সকলৰ কাট অফ আমি প্ৰথমতে এনালাইজ কৰিম। চাওক, আমি প্ৰথম কথা ধৰি লওঁ যে ধৰক ডিব্ৰুগড়, ধুবুৰী আৰু ধেমাজি তিনিখন ডিষ্ট্ৰিক্ট। ধৰক ডিব্ৰুগড়ত লাষ্ট কাট অফ আহিছে 205, ধেমাজিত আহিছে 200, ধৰক ধুবুৰীত আহিছে 203। এতিয়া চাওক, এজন প্ৰাৰ্থীক যিহেতু তিনিখন ডিষ্ট্ৰিক্ট নিৰ্বাচন কৰিবলৈ দিয়ে, এজন প্ৰাৰ্থীয়ে ধৰক তেওঁৰ 204 আছে, ধেমাজিত, ডিব্ৰুগড় আৰু ধুবুৰীত এপ্লাই কৰিছে। এতিয়া চাওক, যিহেতু ডিব্ৰুগড়ত তেওঁ নাপাল, কিন্তু তেওঁ সেই প্ৰাৰ্থীজন ধেমাজিত বা ধুবুৰীত পাই গৈছে। সেই তুলনাত আমি এনালাইচিছ কৰিলে গোটেই অল অভাৰ ডিষ্ট্ৰিক্টৰ পৰা আমি মিলাই চাইছোঁ, টোটেল SC সকলৰ কাট অফ এভাৰেজ যিটো আছে, এভাৰেজ কাট অফ যিটো আছে 200 এভাৰেজ কাট অফ। এতিয়া যিহেতু সিটেটক এলাও কৰিলে, তো মেক্সিমাম কাট অফ এইবাৰ আহিব। যেহেতু লাষ্ট কাট অফ আছিল 200 এভাৰেজ, তো এইবাৰ যিখিনি পদৰ সংখ্যাও প্ৰায় সমানে আছিল যোৱাবাৰৰ তুলনাত, SC সকলৰ ক্ষেত্ৰত অলপ কেইখন পদৰ ইফাল সিফাল আছে। চ' এইবাৰ SC সকলৰ কাট অফ 195 প্লাছ যিসকল প্ৰাৰ্থীৰ আছে, এইসকল 90% আশা কৰিব পাৰি চাকৰিটো এইবাৰ নিশ্চিত। এইটো হ'ল 1 নম্বৰ পইণ্ট। এতিয়া চাওক, অসম টেট কিমান আছে? অসম টেট প্ৰায় সংখ্যক আমি অলৰেডি গমেই পাইছোঁ, যোৱা বছৰ অলৰেডি এপইণ্টমেণ্ট হৈয়ে গ'ল। তো অসম টেট আৰু সিটেট মিলি এইবাৰ 195 প্লাছ প্ৰাৰ্থীসকলে এইবাৰ নিশ্চিত ক'ব পাৰি যে তেওঁলোকে চাকৰিটো পোৱা সম্পূৰ্ণ সম্ভাৱনা আছে। কাৰণ এতিয়া চাওক, এটা ইয়াতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত কিমানকৈ আছে এইটো আমি গোটেইখিনি চাইছোঁ, এনালাইচিছ কৰিছোঁ। SC সকলৰ টোটেল পোষ্ট আছে 313টা আৰু যোৱাবাৰ আছিল 353।
কিমানটা পোষ্টৰ ডিফাৰেঞ্চ আছে 40টা পোষ্টৰ ডিফাৰেঞ্চ আছে সো ইমান বেছি ডিফাৰেঞ্চ নহয় সো এসসি সকলৰ কাট অফ 195 প্লাস যিসকল প্ৰাৰ্থী আছে তেওঁলোকে এইবাৰ চাকৰি পোৱাটো প্ৰায় নিশ্চিত এতিয়া চাওক মই এটা সমীক্ষা চলাইছিলোঁ সেই সমীক্ষাত এইটো চাব পাৰে এলপি কাট অফ এসসি কাষ্ট শুদ্ধত্বটো দিব ইয়াতে চাওক 190 পৰা 95 ভিতৰত যিখিনি আছে 26% আছে এতিয়া 196 পৰা 200 ভিতৰত 20% 205 পৰা 205 লৈকে আছে 17% আৰু 200 পৰা 205 প্লাস কিমান আছে 18% আৰু 190 বিলো কিমান আছে 18% এতিয়া চাওক 190 তলত থকাখিনি 18% আছে আৰু 90 পৰা 95 ভিতৰত 26% আছে অৰ্থাৎ 50% 90ৰ 195ৰ তলত আছে আৰু ইয়াৰ যিসকল প্ৰাৰ্থীৰ মাৰ্ক বেছি আছে তেওঁলোকে ইউআৰত অলৰেডি পাই যাব ইমান চিন্তা কৰিব নালাগে সো এসসি সকলৰ মই যিখিনি কৈছোঁ বা যিখিনি ডাটা দিছোঁ 195 প্লাস যিসকল প্ৰাৰ্থীৰ আছে তেওঁলোকে প্ৰায় চাকৰি পোৱাটো নিশ্চিত এইবাৰ তো এইবাৰ এসসি হল এইবাৰ আহিব এসটি ঠিক সেই ক্ষেত্ৰত প্ৰায় যিখিনি আমি যিমানকেইটা ডিষ্ট্ৰিক্ট এনালাইচিছ কৰিছোঁ সেই ডিষ্ট্ৰিক্টৰ ওপৰৰ কাট অফ অনুযায়ী আমি ক'ব পাৰোঁ যে 190 প্লাস থকা সকলে এইবাৰ এসটিপিখিনি পাই যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এসটি হিলৰ যিখিনি পদ দিয়া আছে তাৰ বিপৰীতে টেট পাছ কৰা প্ৰাৰ্থী প্ৰায় কম মানে নায়ে বুলি ক'ব পাৰি সো এসটি হিলছৰ যিখিনি পদ মুকলি কৰি দিয়া হৈছে এসটি হিলছৰ নামত ভেকেন্সি ৰিজাৰ্ভেশ্যন তো সেই ৰিজাৰ্ভেশ্যনখিনি যোৱাবাৰৰ দৰে এইবাৰো ৰৈ যাব কাৰণ তেওঁলোকৰ প্ৰাৰ্থীৰ সংখ্যা নাই বুলিয়েই ক'ব পাৰি যিকেইজনো আছে মানে যিকেইজনে পাছ কৰা আছে গোটেইখিনি পাব এইটোতো 100% নিশ্চিত তো এসটিপি সকলৰ 190 প্লাস যিসকলৰ আছে গোটেইখিনি পোৱাৰ সম্ভাৱনা আছে সো আজিৰ ভিডিঅ'টো এইখিনি আছিল আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও মনত আশা আহিছে যে এইখিনি কাট অফৰ ভিতৰত থকাখিনি মনত অলপ হ'লেও আশা আহিছে যে পাম বুলি সো মই কোৱা কথাখিনিৰ লগত প্ৰায় মিলিব আপোনালোকে চাব ফাৰ্ষ্ট প্ৰভিজনাল লিষ্ট যেতিয়া ওলাব তেতিয়া আপোনালোকে নিশ্চয় চাব বা তেতিয়া ক'ব ফাৰ্ষ্ট প্ৰভিজনাল লিষ্টৰ পৰা লাষ্টলৈকে বহুত তললৈ মাৰ্কটো নামি আহিব এইটো আমি সকলোৱে জানো যোৱাবাৰৰ দৰে এইবাৰো নামি আহিব তো ইমান ফাৰ্ষ্ট প্ৰভিজনাল লিষ্টটো চাই ইমান মনটো বেয়া কৰিব নালাগে কিছুমানৰ নাম অন্তৰ্ভুক্ত নহ'বও পাৰে ফাৰ্ষ্ট প্ৰভিজনাল লিষ্টত সো আমি এইখিনিয়ে ক'ম আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় অলপ মনত সকাহ পাইছে আৰু যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ' চাই থাকিবৰ কাৰণে আজিলৈ ভিডিঅ' ইমানে ধন্যবাদ